নমস্কাৰ বহু দিনৰ বিৰতিৰ পাছত আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সৰু ভিডিঅ' লৈ আমি আছোঁ যিহেতুকে ধানবাদত আমি সামাৰ ভেকেশ্যনত মানুহজনৰ ওচৰলৈ গৈছিলোঁ ভিডিঅ'টো দিয়া অৱশ্যে দেৰি হৈছে তথাপিতো আপোনালোকে চাব আজি তেখেতৰ মিটিং আছে ধানবাদৰ প্ৰায় 4-3 ঘণ্টামান দূৰত আৰু যিহেতুকে তাত তেওঁ ষ্টে কৰিব সেইকাৰণে আমাকো লগত লৈ আহিলে আৰু আমিও এয়া যাত্ৰা আৰম্ভ কৰিছোঁ বৰ ধুনীয়া জায়গা হয় মানে ভাল লাগিলে যেহেতুকে আমি যোৱা দিনাখন সোমবাৰ আছিলে আৰু এতিয়া শাওন মাহৰ সোমবাৰ যেহেতুকে আৰু সেই কাৰণে বলবমৰ দেখিছেনে কিমান বেছি ভিৰ নহয় ৰাস্তাত মানে আমি হোটেল পাওঁতে বহুত বেছি দেৰিয়ে হৈ গ'ল অৱশ্যে ৰাস্তাবিলাক ভাল সেই কাৰণে ইমান প্ৰবলেম নাই বাৰু আমনি নালাগিলে তাৰপিছত ৰাস্তাতে বহুত বেছি ভোক লাগিলে সেই কাৰণে ধুনীয়া এখন ৰিজৰ্টত সোমালো তাত সোমাই আমি ললো এখন ভেজ থালি আৰু এখন নন ভেজ থালি আপোনালোকে থালিকেইখন দেখিলে মানে খাওঁ লাগি যাব ইমান ধুনীয়াকৈ তেওঁলোকে প্ৰেজেন্টেশ্যন কৰি দিছে আৰু পোহৰটো ক'ব নালাগে হি অভাৰ এক্সাইটেড আৰু একচুৱেলি আমি অকণ সোনকালে ওলাই গৈছিলোঁ তেখেতৰ মিটিং আছিলে গধূলি আমি প্ৰায় 12টামান বজাত আমি ৰামগড় পালোগে য'লৈ গৈ আছিলোঁ আৰু ৰামগড়তে এটা ধুনীয়া জায়গা আছে সেই ভাবিলোঁ আমি প্ৰথমে তালৈ গৈ আহোঁ যিহেতুকে আমাৰ হাতত অলপ টাইম আছিলে আৰু এয়া আমি আহি পালোহি ৰামগড়ৰে এটা ধুনীয়া ডেষ্টিনেশ্যন জায়গাটোৰ নাম হৈছে পাটৰাটু অকণমান উচ্চাৰণ কৰোঁতে যদি ভুল হ'বও পাৰে মানে অদ্ভুত হয় নামটো আৰু একচুৱেলি ইয়াৰ এটা বহুত ধুনীয়া ভিউ পইণ্ট আছে ওপৰৰ পৰা একদম ধুনীয়াকৈ এটা ৰাস্তা দেখে যিটো ৰাস্তা মানে বহুত তেৰা মেৰা মানে একদম সেইটো একচুৱেলি আমাৰ ফোনত ভালকৈ নোলায় ওপৰৰ পৰা বহুত ধুনীয়াকৈ আমি দেখিলোঁ আৰু সেয়াই ধুনীয়াকৈ তাত ভিউ এনজয় কৰিলোঁ অকণমান ফটো তাতে কেমেৰামেন থাকে আমাৰ এয়া দেখিছেনে আমাক ফটো তুলি আছে আৰু পোহৰে এয়া ভিডিঅ' কৰি ৰাখিছিলে সেয়া ভিডিঅ' আপোনালোককো ভাবিলোঁ অকণমান দেখাওঁ বুলি ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকক মানে মই নেদেখাই নোৱাৰিলোঁ চাৰিওফালে গ্ৰীণ আৰু ৰাস্তা ক'বই নালাগে সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাবলৈ তাৰপিছত আমি গ'লোঁ এটা ডেম্পলৈ আৰু ডেমটো ৰাস্তাৰ ঠিক ছাইডতে আছে আমি প্ৰথমতে গৈ পাই ভাবিলোঁ ৰাস্তাৰ পৰাই চাম বুলি কিন্তু ইমান বেছি ধুনীয়া লাগিলে চাওকচোন সেইকাৰণে ভাবিলোঁ একেবাৰে তলৰ পৰা চাওঁগে বুলি তললৈ যাবলৈ অকণমান আগবাঢ়িব লাগিব মন্দিৰ আছে মন্দিৰৰ ছাইডেদি গৈ আমি তাত পাব লাগে আৰু বহুত ধুনীয়া লাগিছিলে আৰু ইয়াত জানেনে আটাইতকৈ বেছি কিহৰ প্ৰব্লেম বান্দৰ ইমান বেছি বান্দৰ আছে নহয় বহুত বেছি প্ৰব্লেম কৰে একচুৱেলি আপোনাৰ যি থাকে হাতত বস্তু লৈ গুচি যায় থপিয়াই লাগিলে সেইটো ফোনেই হওক বা বেগেই হওক যিকোনো বস্তু আৰু এয়া চাওক আমি সোমাই আহিলোঁ আৰু দুয়ো কাষে মন্দিৰ আছিলে আৰু যিহেতুকে সোমবাৰ আছিলে সেইকাৰণে মানুহৰ যথেষ্ট ভিৰ আছিলে আৰু আমি এতিয়া পাবলৈ হ'ল ডেমটো ঠিক ইয়াৰ পৰা নামিয়েই তলতে এই ডেমটো চাওকচোন কি ধুনীয়া লাগিছে ভাল লাগিছে নাই বাৰু আপোনালোকৰ দেখি মোৰ কিন্তু ইমান বেছি শান্ত লাগিলে নহয় তাতেই যেন থাকিম নিচিনা লাগিছিলে মানুহবিলাকৰো ইমান একো মানে হাই উৰুমি নাছিলে তেওঁলোকেও ধুনীয়াকৈ এনজয় কৰি আছিলে ডেমটো আৰু সেই গতিকে আপোনালোককো দেখুৱাইছোঁ চাওকচোন ভাল লাগিছেনে ইয়াত অকণমান ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আৰু এইফালে আমাৰ পোহৰক চাব সি য'তে যায় জীৱ জন্তু তাৰ মানে কিয় ইমান প্ৰিয় নাজানো তাতে ছাগলী এটা পালে সেইটোকে আকৌ উঠাই ল'লে তাৰপিছত আমি সেইখিনি ফুৰি মেলি আহি হোটেল পালোহি যিহেতুকে মানুহজনৰ মিটিং গধূলিৰ পৰা ষ্টাৰ্ট হ'ব সেইকাৰণে আমি এয়া পাবলৈ হ'ল হোটেল ধুনীয়াকৈ আপোনালোকক ভাবিছোঁ ৰুম টুৰ দেখাওঁ এইখিনি সকলোখিনি এৰেঞ্জমেণ্ট অফিচৰ মানুহে কৰি দিয়ে আৰু এইটো হৈছে আজি আমাৰ ৰাতিটোৰ কাৰণে ৰুম বহুত ধুনীয়া এটা ৰুম ভাল লাগিলে পোহৰে মানে হোটেলত থাকিবলৈ পালেই হ'ল তাক একচুৱেলি তাৰ কাৰণেই দেউতাকে এইখিনি বস্তু কৰি আছে সি যিহেতুকে হোটেলত থাকি বৰ ভাল পায় আৰু সেইকাৰণে এয়া এনেকৈ বাহিৰত চাওকচোন পৰিৱেশটোও বৰ ধুনীয়া দেখিছেনে অসমত থকা নিচিনা লাগিছে নাই বাৰু চাৰিওফালে পথাৰেই পথাৰ আৰু এতিয়া আমি অকণমান ৰিলেক্স হওঁ মানুহজনো যাবলৈ ৰেডি হৈছে তেওঁ যিহেতুকে তেওঁৰ গধূলিৰ পৰা মিটিং আছে আৰু দেউতাক যাবলৈ পালে কি নাপালে পোহৰৰ খানাৰ ডিমাণ্ড ষ্টাৰ্ট হৈ গ'ল আমি যে হোটেলত বহি অকল খালোঁ বিশেষকৈ পোহৰে এয়া প্ৰথমতে সি ল'লে এয়া দেখিছেনে মাছালা ক'ল্ড ড্ৰিংকছ এটা ল'লে তাৰপিছত সি মিঠাই খাই বেয়া পায় কিন্তু তাৰ জানো কি মন গ'ল সেয়া ৰসমলাইও খালে কি যে খাইছে ইমান বেছি ভোক লাগিলে সেইকাৰণে এয়া কি ধৰিব পাৰিছেনে বাৰু এয়া হ'ল আমেৰিকান চপচি আৰু অৰ্ডাৰ কৰিলোঁ পোহৰে ভাল পাই খাই এইটো গ্ৰেভিটো বেলেগকৈ দিয়ে নুডলছখিনি বেলেগকৈ দিয়ে আৰু এইটো এনেকৈ এতিয়া আমি খাম পোহৰ এনজয় কৰিব পোহৰ ভাল লাগিছে নাই আহি বহুত ভাল লাগিছে ন আমি খাওঁ দেই খানা এয়া একচুৱেলি আমি তেওঁলোকৰ এই মিটিং য'ত হৈ আছে তাতে খাবলৈ মাতিছিলে কিন্তু আমাৰ এয়া এলাহ সেইকাৰণে এনেকৈ পঠাই দিছে আমালৈ
প্লেটখনতে চব দি মেলি ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ আমাৰ খানা এই আৰু আপোনালোকেতো বহুত ধুনীয়া ধুনীয়াকৈ খাই আছে বাৰু কমেণ্টত পাইছোৱেই মানে কঁঠাল গুটি পিটিকা মোৰ লোভেই লাগিছে শুনি আমি এনেকৈ আৰু ৰেষ্টুৰেণ্টৰ বস্তুকে খাইছোঁ আৰু পোহৰ হৈছে চোৱা পোহৰ এক্টিং কৰিব নালাগে মোলৈ চোৱা চাই দিয়া সি এইখন চফা কাম বেড হয় সি এখন লৈ ল'লে সি বোলে ইয়াত শুব আজি এইখন তাৰ বিচনা ভাল লাগিছে নাই ভাল লাগিছে হিয়াম লাগিছে ঠিক আছে তুমি ইয়াত এনজয় কৰা ন মৰ্ণিং এভৰিৱান আৰু এয়া আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এইফালে এয়া দোচা এইফালে আলু পৰঠা এইফালে চেণ্ডউইচ আৰু এইবোৰ আচাৰ চাটনি ঢেৰ কিবা কিবি লৈ আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ষ্টাৰ্ট কৰিছোঁ ব্ৰেকফাষ্ট কৰি আহি আমি বোকাৰো পালোহি প্ৰায় 2টামান বজাত তাতে এতিয়া আমি বাঙালী বুলি এখন ৰেষ্টুৰেণ্ট এখন আছে মানুহজনে প্ৰায় ট'ৰত আহি থাকে আৰু তাত আহিও এয়া আমি লাঞ্চটো কৰি ল'ম বুলি ভাবিলোঁ চাওক লাঞ্চৰ ইয়াৰ থালিখনো কি ধুনীয়া থালি দেখিছেনে একচুৱেলি আপোনালোকক অকল খানাকে দেখাই থকা নিচিনা হৈছে কি কৰিব কাম নাই আমি অকল খায়ে আছোঁ আৰু আপোনালোকক লোভ লগাই আছোঁ ভাল লাগিছে নে এবাৰ দেখি ধুনীয়াকৈ দিনটো পাৰ হ'ল একচুৱেলি ভাল লাগিলে 2টা দিন আগদিনা গৈছিলোঁ এয়া 5 দিনৰ ৰিটাৰ্ণ জাৰ্ণি একেটা ভিডিঅ'তে আপোনালোকক সকলোখিনি দেখুৱাই দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব মোৰ কিন্তু বহুত ভাল লাগিলে জাৰ্ণিটো আৰু এটা ছাৰপ্ৰাইজ আছে আমি আৰু এটা ধুনীয়া জেগালৈ গৈ আছোঁ বহুত সোনকালে আৰু আপোনালোকক দেখাই থাকিম আৰু মোৰ ভিডিঅ'বিলাক চাব আৰু কেনেকুৱা পাই জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই